ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ এটা বিশেষ সাংগঠনিক ওপৰত আলোচনা। প্ৰথম কথাটো মই যুৱ মৰ্চাৰ সভাপতি হোৱাৰ পিছত কোকৰাঝাৰ জিলাত আমি সাংগঠনিকভাৱে উপস্থিত হোৱা নাছিলোঁ। তো আজি প্ৰথমবাৰৰ কাৰণে যুৱ মৰ্চাৰ সভাপতিৰ পিছত আহিছোঁ দুবাৰমান, কিন্তু বিশেষভাৱে আমি কাৰ্যকৰ্তাখিনিৰ লগত এক মত বিনিময় তথা আগন্তুক সময়ত যুৱ মৰ্চাৰ যিখিনি কাৰ্যকলাপ থাকিব সাংগঠনিকভাৱে সেইখিনি বুজ লোৱা আৰু মণ্ডল পৰ্যায়ৰ মণ্ডল সভাপতি, মণ্ডল সাধাৰণ সম্পাদক, জিলাৰ বিষয়ববীয়াখিনিৰ লগত কথা পতাৰ কাৰণে এই দিনজোৰা কাৰ্যসূচী লৈ পেলাই কোকৰাঝাৰ জিলাত উপস্থিত আছিলোঁ। আৰু ইয়াত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত আটাইকেইটা মণ্ডলৰ পৰাও ইয়াত বিভিন্ন ধৰণৰ কাৰ্যকৰ্তা উপস্থিত আছিল। আৰু এই বিশেষ সাংগঠনিক সভাতে প্ৰায় আমাৰ 50তকৈ অধিক নতুন যি যুৱ বন্ধু আছে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আদৰ্শিত হৈ পেলাই যুৱ মৰ্চাত যোগদান কৰিছে। তাৰ লগে লগে আমাৰ যুৱ মৰ্চা কোকৰাঝাৰ জিলাৰ তৰফৰ পৰা ইয়াত এক বিশেষ কাৰ্যসূচী হুইল চেয়াৰ ডিষ্ট্ৰিবিউশ্যন, মানে বিশেষভাৱে সক্ষম ব্যক্তি কেইজনমানক হুইল চেয়াৰ ডিষ্ট্ৰিবিউশ্যন কাৰ্যক্ৰম ৰাখিছিল আৰু সেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিলোঁ। মই ভাবোঁ যে যিহেতু আগন্তুক সময়ত BTR নিৰ্বাচন আহি আছে, তো BTR নিৰ্বাচন যাতে যুৱ মৰ্চা আৰু অধিক শক্তিশালী কৰিব পাৰোঁ, সেই ক্ষেত্ৰত আজি আমি ভাৰতীয় জনতা যুৱ মৰ্চা কোকৰাঝাৰ জিলা বিশেষভাৱে বহি পেলাই আমি সাংগঠনিকভাৱে ইয়াত আলোচনা কৰিছোঁ। যুৱ মৰ্চা হিচাপে ছ'চাইটিৰ কাৰণে কেনেকুৱা কাম? চাওক, বৰ্তমান পৰ্যায়ত যিটো আছে ৰাজনৈতিক প্ৰেক্ষাপটত আপোনাৰ যুৱ সমাজৰ আটাইতকৈ বেছি ভূমিকা থাকে ৰাজনৈতিকভাৱে। চ' সেই ক্ষেত্ৰত আমাৰ যিহেতু ভাৰতীয় জনতা যুৱ মৰ্চা হিচাপে আমাৰ লক্ষ্য এইটো থাকিব যে আগন্তুক পৰ্যায়ত যে সকলো প্ৰজন্মক বা সকলো প্ৰকাৰৰ যুৱ প্ৰজন্মক যাতে আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আদৰ্শিত কৰিব পাৰোঁ বা আকৰ্ষিত কৰিব পাৰোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শৰ লগত যাতে সকলোকে সংলগ্ন কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ প্ৰয়াস থাকিব। আৰু যিহেতু নিৰ্বাচন সমাগত, তো সেই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আমি প্ৰত্যেকটো মণ্ডল বুথ পৰ্যায়লৈকে যাতে আমি যুৱ মৰ্চা শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। আজিৰ দিনত BTRত যদি চাওঁ, বিশেষকৈ কোকৰাঝাৰ জিলাত যদি আমি চাওঁ, আজি সাংগঠনিক বৈঠকখনতে আজি আমি যি ধৰণে কাৰ্যকৰ্তাসকলক সঁহাৰি দেখিছোঁ আৰু সকলোৰে মনতে যিটো উৎসাহ দেখিছোঁ, আৰু বৰ্তমান সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰে যুৱ সমাজক কেন্দ্ৰ কৰি পেলাই বিভিন্ন ধৰণৰ আঁচনিবিলাক লৈ আছে, আত্মনিৰ্ভৰ অসমেই হওক, নিযুত মাইনাই হওক, তো মই ভাবোঁ যে যুৱ সমাজ এতিয়া ৰাজনৈতিকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ লগত কাম কৰিবৰ কাৰণে আগ্ৰহী। আৰু কোকৰাঝাৰ জিলাত আজিৰ প্ৰেক্ষাপটত যদি চাওঁ, ভাৰতীয় জনতা যুৱ মৰ্চা আটাইতকৈ যুৱ সংগঠন হিচাপে আটাইতকৈ শক্তিশালী। আজি কোকৰাঝাৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টি কাৰ্যালয়ত কোকৰাঝাৰ যুৱ মৰ্চা উদ্যোগত আজি বিশেষ সাংগঠনিক পৰ্ব ৰখা হৈছিলে। আৰু এই সাংগঠনিক পৰ্বত কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ল'ৰা ছোৱালী আহি কোকৰাঝাৰ জিলা কাৰ্যালয়ত যুৱ মৰ্চা, ভাৰতীয় জনতা যুৱ মৰ্চাক জইন কৰিলে। তেওঁলোকে আজিৰ পৰা নতুন সদস্যতা লাভ কৰিলে। আৰু এই সাংগঠনিক অনুষ্ঠানত উপস্থিত আছিল আমাৰ অসম ৰাজ্যিক যুৱ মৰ্চাৰ সন্মানীয় সভাপতি ৰাকেশ দাস ডাঙৰীয়া। তেখেতৰ উপস্থিতিত আজি যি মাৰ্গদৰ্শন আমাৰ ইয়াত ল'ৰা ছোৱালীসকলে পাইছে, মই ভাবোঁ এই মাৰ্গদৰ্শনে অহা দিনত দলক আগবঢ়াই লৈ যাব আৰু ইয়াত ল'ৰা ছোৱালী কাম কৰাৰ যিটো স্পৃহা, যিটো মেণ্টেলিটি, এইটো আৰু উৎসাহিত কৰিব। তাৰ লগত কেন্দ্ৰ কৰি কোকৰাঝাৰ জিলা কাৰ্যালয়ত আমি পৰ্ব এটা ৰাখিছিলোঁ যে আমাৰ যি দিব্যাংগ ব্যক্তিসকল আছে, বহু দিব্যাংগ ব্যক্তিসকল আছে, তথাপিও এই সংগঠনৰ লগত সংগতি ৰাখি 5 গৰাকী আমি ব্যক্তিসকলক, দিব্যাংগ ব্যক্তিসকলক, তাতে এজন সৰু কণমানি ছোৱালীও আছে, তো আমি 5 গৰাকী দিব্যাংগ ব্যক্তিসকলক হুইল চেয়াৰ আদি প্ৰদান কৰিলোঁ কোকৰাঝাৰ জিলা যুৱ মৰ্চাৰ উদ্যোগত। তো মই ভাবোঁ এনেকুৱা আদৰ্শমূলক আৰু প্ৰেৰণামূলক কামে অহা দিনত দলৰ ভেটি আৰু ষ্ট্ৰং কৰিব আৰু আমাৰ কোকৰাঝাৰ জিলাৰ যুৱ মৰ্চা অহা দিনত আৰু এটা নতুন ৰূপৰেখা লৈ পেলাই কাম কৰিব। আৰু সকলো বিজেপিৰ এটা আদৰ্শ আছে যে সেৱা, আমি বিজেপি দলত যোগদান কৰা মানে সেৱা কৰাৰ কাৰণেই যোগদান কৰা। তো এনেকুৱা গঠনমূলক আৰু ইতিবাচক সেৱাই অহা দিনত বিজেপিৰ সাংগঠনিক ভেটি আৰু ষ্ট্ৰং কৰিব। আজি হ'ল যে ধৰক আমাৰ বিজেপি দলত বহুকেইটা মৰ্চা আছে, তাৰে ভিতৰত যিটো স্পেচিয়েল যুৱ মৰ্চাৰ এই স্পেচিয়েল মানে সাংগঠনিক ভেটিটো তেওঁলোকে ধৰি ৰাখিছে। আৰু যুৱ মৰ্চাই যেনেকুৱা দলৰ কাৰণে কাম কৰে বা নিৰ্বাচনৰ সময়ত কাম কৰে, এনেকুৱা মানে কাম আমি দেখা নাপাওঁ। আজি যিহেতু আমাৰ ৰাকেশ দা ডাঙৰীয়াতে আছিল, তাৰমানে তেওঁ নতুন দায়িত্ব পোৱাৰ পিছত অসমত
ৰাজ্যিক নতুন সভাপতি হোৱাৰ পিছত তেওঁ কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে আহিলে আৰু তেওঁৰ উপস্থিতিতে আজি প্ৰথমবাৰত আমি নতুন জইনিং কাৰ্যসূচী ৰাখিছোঁ আৰু অহা দিনত আৰু নিৰ্বাচনৰ আগত বিভিন্ন ল'ৰা ছোৱালী আমাৰ খনচাই ডাঙৰী ইয়াতে আছে কোকৰাঝাৰ জিলাৰ সভাপতি তেখেতৰ মানে হেৰি নেতৃত্বত অহা দিনত আৰু বহুত যুৱক যুৱতী ভাৰতীয় জনতা পাৰ্টিত কাম কৰিব কাৰণ নিৰ্বাচন আহি আছে আৰু নিৰ্বাচন আপোনালোকে জানে যে প্ৰত্যেক দলে নিজা নিজা দলৰ সাংগঠনিক ভেটি ষ্ট্ৰং কৰিবৰ কাৰণে এটা সুযোগ পায় নিৰ্বাচনৰ সময়তেই যে কাৰ কিমান দল কিমান শক্তিশালী এইটো নিৰ্বাচনতে গম পোৱা যায় এইকাৰণে আজি আৰম্ভ হৈছে নতুন 2025 পৰা আৰু বিভিন্ন কাৰ্যসূচী লৈ পেলাই আমি আগবাঢ়িম বিজেপি বহুত শক্তিশালী আজি বিজেপি শক্তিশালী কাৰণে তো এমপি সিট আমি জিকিব পাৰিছো আজি আমি যে কোকৰাঝাৰ জিলাৰ পৰা আমি যে কোকৰাঝাৰ লোকসভাৰ আমি প্ৰাৰ্থী জয়যুক্ত কৰিব পাৰিছো এইটো তো বিজেপিৰ কাৰণেই পাৰিছো আজি যদি বিজেপিয়ে দিন ৰাতি কাম নকৰিলেহেঁতেন বিজেপিয়ে যুৱ মোৰ্চাই কাম নকৰিলেহেঁতেন তেনেহ'লে তো আমি এমপি সিট জিকাব নোৱাৰিলেহেঁতেন তো সেইটোতে গম পোৱা যায় যে বিজেপি কোকৰাঝাৰত বহুত শক্তিশালী যেহেতু এলায়েন্স চৰকাৰ চলি আছে মিত্ৰতা চৰকাৰ চলি আছে সেইকাৰণে UPPL আৰু বিজেপি এইবিলাক আমি শক্তিশালী বা সাংগঠনিক ভেটি আমি ইমান প্ৰদৰ্শন নকৰোঁ কিন্তু নিৰ্বাচন যেতিয়া আহিব তেতিয়া মানে লাহে লাহে আমি আগবাঢ়িম আৰু নিৰ্বাচন কেনেকুৱা আশা কৰিব 2025 না সবিত সবৰ দলটোক আগবঢ়াব বিচাৰে এতিয়া বিজেপি কৰি আছো আমাৰ দল আমি কোন দলে কিমান আগবাঢ়িছে বা পিছ পৰিছে এইটো আমি চাবলৈ নাযাওঁ কিন্তু আমি যোন দলৰ আছো সদায় আমি বিচাৰিম কাৰণ এই দলৰ পৰা মই জয়যুক্ত হৈছোঁ এই দলে মোক সন্মান দিছে এই দলে মোক এই দলৰ ফালৰ পৰা মই BTR চৰকাৰৰ লগত আছো সেইকাৰণে এই দলক সদায় শক্তিশালী কৰা মোৰ এইটো ধৰ্ম আৰু অহা দিনত এই দলটোক শক্তিশালী কৰাৰ কাৰণে মই দিন ৰাতি যুঁজ দিম আৰু অহা নিৰ্বাচনৰ সময়ত মই ভাবোঁ বিজেপি বহুত এটা শক্তিশালী ৰূপ লৈ BTC নিৰ্বাচনত নামিব